नोंथांमोना गोसोआव दंना बर' हारिनि आइजोनिफ्राय गिबिसिन नेशनेल लेभेलाव एथलेटिक गेलेनानै सनानि मेडेल मोननो हानायखौ सोर बे बर' आइजोआ गोबाङानो बिथां गेदेमानि मुंखौ बावबाय जानो हागौ। दिनै बर' हारिनि थाखाय गोबां सनानि मेडेल लाबोना होफैनाय बर' आइजोआ नोरजिया हालाय हाफायजों मोगा-मोगि। बिथाङानो जाबाय लीलावती दैमारि। बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोङाव थानाय खातलपारा गामिनि रुंसारि बिथां सनातन बसुमतारीनि बिसि लीलावती दैमारि। मख'नो गोनांदि बर' हारिनि सम्पद बर' हारि एबा ट्राइबेल माहारिनि गेजेरावनो गिबिसिन आरो गोबां खेब नेशनेल लेभेलाव एथलेटिक गेलेनानै सनानि मेडेल मोननो हानाय लीलावती दैमारिया गोबाव बोसोर बेरामाव गोग्लैनानै दं। लोगोसे नायल' जाल' सासेल' फिसाज्ला नबजित बसुमतारीयाबो गोबाव बोसोर बेरामाव गोग्लैनानै दं। लोगोसे फिसाय सनातन बसुमतारीया बिसिखौ बिजामादैनि न'आव थाहैनाय समाव खौरां लाहैनो थांनानै फैफिननाय समाव हरखाबै लामायाव गंसे गारिजों जाब्रबथाय जानाय उननिफ्रायनो नांगौ बायदि फाहामथाय होनो हायैनि थाखाय सनातन बसुमतारीयाबो रुंसारि जालांबाय। दुखु गोनां बाथ्राया बेनोदि बर' हारिनि सम्पद बिथां लीलावती दैमारिया गोबाव समनिफ्रायनो बिसिनानिफ्रायनो सिखारनो हाया। दा बाथ्राया जानानै फैदों बिथां नेशनेल लेभेलाव सनानि मेडेल मोननानै जारिमिन सोरजिनाय लीलावती दैमारिखौ सोर हेफाजाब होगोन। आथिखालनि मानगोनां प्रमद बर' बिथाङा बुंदोंमोन, रांनि आंखालाव बेरामिया जिउ गोमानो मोननाय नङा, डाक्टारनि आंखालाव जिउ जोबनो मोननाय नङा, उदैयाव गामसा खानानै ओंखाम रसा नांनो मोननाय नङा, रावबो बन फाननानै ओंखाम रसा नांनाय नङा होननानै थारैनो बिटिआरनि गाहाय मावफुं सोद्रोमा मानगोनां प्रमद बर' बिथाङा बर' हारिनि नायल' जाल' सासेल' जारिमिन सोरजिनाय आइजोखौ अनसायगोन ना? दुखुजोंनो फिसाजो बिजामादै आरो नखरनि सोद्रोमाफोरा बिटिआर सरकारनिफ्राय दासिमबो आगानसेबो रावबो आवगायबोआखै होननानै दुखु फोरमायदों। दिनै बे समाव बिटिआरनि चिफ मानगोनां बिथां प्रमद बर'खौ सम गैयाब्लाबो जायखिजाया समाव सम दिहुननानै दान्दिसेनि थाखायब्लाबो लीलावती दैमारिनि नखराव नुजाफैनानै खौरां लाफैनो थाखाय नखर आरो गामिनि ओनसोलनि सुबुंफोरा खावलायदों। অসমৰ দ্বিতীয় গৰাকী ব্যক্তি যিজন ব্যক্তিয়ে নেশ্যনেল লেভেলত ৰাষ্ট্ৰীয় পৰ্যায়ত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিল। প্ৰথমজন অসমৰ পৰা আছিল তৈবুৰ নেচা, দ্বিতীয়তে আছিল লীলাৱতী দৈমাৰী। মই যিখিনি জানো, মই হ'ল লীলাৱতী দৈমাৰী গাঁৱৰ এজন ব্যক্তি। আমি দেখি আহিছোঁ লীলাৱতী দৈমাৰী নগাঁৱৰ আছিলে। বিয়া হোৱাৰ পৰাই মই গম পাওঁ, লীলাৱতী যেতিয়া বিয়া হৈ আহিছে তেতিয়াৰ পৰাই তাৰ খেলাটো বন্ধ হৈ গৈছে। তেওঁ পাকঘৰত সোমাই গৈছিল। মই জানো তেওঁ 1974ৰ পৰা 1979-80 লৈকে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলা খেলিছিল, অসমৰ বাহিৰেও। এতিয়া দুখ লাগে আমাৰ গাঁৱৰ মানুহ হিচাপে, তেওঁ এজন নেশ্যনেল লেভেলৰ প্লেয়াৰ হিচাপে যিমানখিনি সুনাম অৰ্জন কৰি গ'ল অসমৰ বাবে, তেওঁ বৰ্তমান শয্যাগত অৱস্থাত আছে। পইচাৰ অভাৱত তেওঁ ভাল চিকিৎসা ল'ব পৰা নাই। আজি 2-3 বছৰ ধৰি বিচনাত পৰি আছে। আমি খবৰ ল'ব আহোঁ যদিও আমি সহায় কৰিব পৰা নাই। সেইটো বৰ দুখৰ বিষয়। আজি এই সময়ত মই ভাবোঁ, অনুভৱ হয়, চৰকাৰে আগবাঢ়ি আহিব লাগে, ৱেলছাৰ মানুহবিলাকে আগবাঢ়ি আহিব লাগে, যাতে তেওঁক চিকিৎসা কৰি পেলাই ভালত আনিব পাৰোঁ। আজি অসম চৰকাৰৰ পৰা কিছু সহায় পাইছে, ক্ৰীড়া পেঞ্চন পাই যদিও এইখিনি সামান্য টকাৰে তেওঁৰ ঘৰ নচলে। তেওঁৰ ঘৰত তাৰ গিৰিয়েকো অসুস্থ দেহাৰ আছিল। লীলাৱতী দৈমাৰীও শয্যাগত অৱস্থাত আছে আৰু তাৰ একমাত্ৰ ল'ৰা তেওঁ মানসিক ৰোগাক্ৰান্ত হৈ আছে। ঘৰত ক'বলৈ হ'লে কোনেও নাই বুলি ক'ব পাৰে। এতিয়া তাৰ বিয়া দিয়া ছোৱালী বা জোৱাইৰ ঘৰত, এই ভাড়া ঘৰত থাকিব লগা হৈছে। সিদিনা গুৱাহাটী GMCত চিকিৎসা কৰিবলৈ নিছিল, 5 দিনমান থাকি আহিল। তাতেও ডক্টৰে 20টামান পৰীক্ষা কৰিব দিছে। তাত
কোনো ৰিপৰ্টত মানে বেমাৰ ধৰিব পৰা নাই। এতিয়া MRI কৰিব লাগিব বুলি কৈছে, অহা 20 তাৰিখত কৰিব লাগিব বুলি কৈছে। সেইকাৰণে এইকেইদিন ঘৰত অনা হৈছে। আমি খবৰ ল'ব গৈছিলোঁ গুৱাহাটী GMCত। এতিয়া মই আহ্বান কৰিব বিচাৰোঁ চৰকাৰক যাতে কিছু সহায় কৰে। মই ভাবোঁ লীলাৱতী দৈমাৰী নিশ্চয় ভাল হ'ব। লীলাৱতীৰ দৈমাৰীৰ যিটো আশা, নতুন প্ৰজন্মক যিটো শিকাই নতুন প্লেয়াৰ উলিয়াবৰ কাৰণে আমাৰ আগত কথা কোৱা আছিল, সেইবোৰ সপোন বাস্তৱত ৰূপায়ণ হ'ব পৰা নাই। গতিকে মই ভাবোঁ তেওঁৰ বেমাৰটো যদি ভাল কৰিব পাৰোঁ নিশ্চয় সেইবিলাক ভাল হ'ব। বৰ্তমান তেওঁৰ থাকিবলৈ ঘৰো নাই বুলি ক'ব পাৰে, নিজাকৈ ঘৰ সাজিব পৰা নাই। আছিল যৌথ পৰিয়ালত আছিল, এতিয়া বেলেগ হোৱাৰ পিছত নতুনকৈ ঘৰ সাজিব পৰা নাই। গতিকে বেমাৰটো ভাল হ'লে নিশ্চয় সেইবিলাক হ'লে হয়। এতিয়া কথা হ'ল কি, অকল তাইৰ মাত্ৰ বেমাৰ নহয়, তাৰ ল'ৰাৰো বেমাৰ, অনাই বনাই ঘূৰি ফুৰে, ঘৰত থাকিব নোৱাৰে, খাৱা লোৱাৰ ঠিক নাই। সেইবোৰ চিন্তাও লীলাৱতী দৈমাৰীৰ মূৰত এটা বেমাৰৰ বিষয় হৈ পৰিছে। এইটোৱে মই ক'ব বিচাৰোঁ। নিশ্চয় ভাল হ'ব। উন্নত চিকিৎসাৰ অভাৱ হৈছে। তাই লোকেলত চিকিৎসা লৈছে যদিও দূৰত নি পেলাই চিকিৎসা ল'ব পৰা নাই। গুৱাহাটী GMCত চিকিৎসা লৈছে। সেইটো সম্পূৰ্ণ কৰিব পাৰে নে নোৱাৰে, সেইটো মোৰ এটা সন্দেহৰ বিষয়। আৰু তাৰ যিটো ল'ৰা, তাকো মেণ্টেল হস্পিটেল তেজপুৰত নিছিল। সেই চিকিৎসাবোৰো আধৰুৱা হয়, সদায় আধৰুৱা হয়। এবাৰ নিয়াৰ পিছত, এবাৰ ঔষধ কিনি খোৱাৰ পিছত আকৌ চেকআপত নিব নোৱাৰে, আকৌ ঔষধ কিনিব খাব নোৱাৰে। কাৰণ আমি গাঁৱৰে হিচাপে দেখা পাই আহিছোঁ, দুখ লাগে। এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্লেয়াৰ এজনে আজি এই অৱস্থা, আজি তাৰ কাষত থিয় দিবলৈ মানুহৰ অভাৱ। সেয়ে মোৰ চৰকাৰৰ ওচৰত আহ্বান, যাতে তেওঁক কিছু সহায় কৰে। তেওঁতো আজিলৈকে 2.5-3 বছৰমান হ'লেই তেনেকুৱা অসুস্থ হৈ থকা, বেমাৰত ভুগি থকা। চিকিৎসা আগতে এনেই 2-2.5 বছৰ আগত দেখুৱাইছিল বৰপেটা ৰোডত, এনেই ওচৰতে। তাৰপিছতো মাজত দেখুওৱা হোৱা নাছিল। তাৰপিছত সিদিনাখন GMCত দেখুৱাই আনিলোঁ। তাতে তো বহুত টেষ্ট কৰাব দিছে ডক্টৰে, টেষ্ট কৰাও হ'ল যেনিবা। ঠিক তেনেকুৱা মানে ধৰিব পৰাকৈ মানে ৰিপৰ্ট ওলোৱা নাই আৰু। এতিয়া লাষ্ট শেহতীয়াকৈ মানে কৰিব দিছে, MRI টেষ্ট কৰিব দিছে। এতিয়া নেক্সট 20 তাৰিখে কৰিব ডেট দি দিছে তেওঁলোকে। সেইটো ঘৰততো এতিয়াতো বৰ্তমান মা আৰু ভাইটি দুইজনে। মোকতো আজি 10 বছৰ আগতে বিয়া দি দিছিলে। তাৰপিছত এতিয়াতো কেইদিনমান আগত MI হ'ব আৰু দেউতাও গ'ল। মানে তেনেকুৱাকৈ অকস্মাত মানে ধৰি লওক কি হ'ল, অকস্মাত মানে বাইক এক্সিডেণ্ট হ'ল সৰুকৈ। তাৰে পৰা কি হ'ল মানে ধৰিব নোৱাৰাকৈ কেইদিনমানৰ পিছতে মানে মৃত্যু ঘটিল দেউতাৰ। তাৰপিছত আৰু দেউতাটো গ'লে, এতিয়া আৰু মা আৰু ভাইটি থাকি গ'ল। এতিয়া কোনে চাব? সেইকাৰণে ময়ে ধৰি লওক মাৰ অসুখৰ পৰা, যেতিয়াৰ পৰা মাৰ অসুখ হৈছে তেতিয়াৰ পৰা মাক ময়ে লগত লৈ চোৱা চিতা কৰি আছোঁ। তথাপিও ভাল মানে ট্ৰিটমেণ্ট এটা মানে দিব পৰা নাছিলোঁ। সেয়েহে GMCত কৰিছিলোঁ সিদিনাখন। এই GMCত 5 দিন থাকি আহিলোঁ, তাতে দেখুৱাই আনিলোঁ। ঘৰত অহা 2-3 দিনমানেই হৈছে। নেশ্যনেল প্লেয়াৰ, মই জনামতেতো মা সৰুৰে পৰা মানে খেল ধূলত বহুত এটা এক্সপাৰ্ট মানে সেই আছিল আৰু ইণ্টাৰেষ্ট আছিল আৰু। তাতে সৰু বয়সৰ পৰাই
ধৰি লওক ME স্কুল পঢ়াৰ পৰাই বহুত তেনেকুৱাকৈ খেলি খেলি মানে সুনাম অৰ্জন কৰিছে যোনটো খেলতে নাযাওক কিয়নো তাৰে পৰা মানে প্ৰথম স্থানটো মানে দখল কৰিবই মায়ে সেই হিচাপে প্ৰুফ বা প্ৰমাণ হিচাপে আছে হাতত তাৰ যিখিনি প্ৰমাণ পত্ৰ পাইছিল খেলৰ পৰা চাৰ্টিফিকেট পাইছিল এইবিলাক তাৰপিছত খেলি খেলি মা যেতিয়া নেকি ME স্কুল পঢ়াৰ পৰা খেলি খেলি হাইস্কুল পঢ়িও উঠিল যেনিবা মেট্ৰিক পৰীক্ষা লিখোঁতে মানে বিয়া দি দিলে তেওঁক ঘৰৰ পৰা তাৰপিছত যিদিনাৰ পৰা মানে বিয়া হৈ গ'ল বিয়াৰ পিছৰ পৰা পুৰা 20 বছৰ মানে শহু শাহুৰে বা গিৰিয়েকৰ ঘৰত মানে সংসাৰ জীৱনত পুৰা 20 বছৰ মানে ঘৰৰ ভিতৰতে ভাত পানী কাম বন বা খেতি বাতি কৰি খুৱাই তাৰ মানে জীৱনৰ এটা হেই হৈ গৈছিল কেনেবাকৈ নিজে ভাবি বা নিজৰ যে জীৱনত কিবা এটা অৰ্হতা আছে কিবা এটা মানে জীৱনত আগুৱাই যোৱা ৰাস্তা ভাল এটা উন্নত ৰাস্তা আছে সেইটো নাপাহৰি মনত পেলাই যুঁজি 2000 চনৰ পৰা আকৌ উলিয়াই গ'ল খেল পথাৰত হয় তেতিয়া তেওঁ প্ৰথম আমাৰ বজালিৰে কি কৰিছিল এই খেল সম্পন্ন কৰিছিল তাতে ফাৰ্ষ্ট জইন হৈছিল তাতে গাঁৱৰে এজন খুৰা আছে তেওঁ আগৰে পৰাই তেনেকৈ মনে প্ৰাণে দি বহুত সহায় সহযোগ কৰি আহিছিল আৰু তেওঁৰ নাম যতীন লাহাৰী তেওঁক আমি ৰাষ্ট্ৰীয় পুৰস্কাৰ গোল্ড মেডেলিষ্ট 7টা পাইছিল মায়ে ৰাজ্যিক ডিষ্ট্ৰিক্ট বা ইণ্টাৰ ব্লক তেনেকুৱাকৈ বহুত পাইছে তেনেকুৱাকৈ স্কুলৰ পৰা ধৰি ইণ্টাৰ স্কুল ইণ্টাৰ ব্লক ইণ্টাৰ ডিষ্ট্ৰিক্ট ইণ্টাৰ ষ্টেট ধৰি ইণ্টাৰনেশ্যনেললৈকে নহয় মানে নেশ্যনেল লেভেললৈকে বহুত পুৰস্কাৰ পাই গৈছে তেনেকুৱাকৈ সুস্থ হয় কোনোবাই খবৰ লৈছে নেকি খবৰ লোৱাটো ঠিক তেনেকুৱাকৈ দেখা পোৱা নাই বৰ্তমান হয় তেওঁ 2019 চনত ক্ৰীড়া বিভাগৰ পৰা পেঞ্চন পাইছে সেইখিনি টকাৰে নিজৰ এজন ল'ৰা আছিল সিও যেনিবা কিছু গুপ্ত ৰোগত ভুগি আছে তেওঁৰো চিকিৎসা চলাই আছিল আৰু সেইটো টকাৰে গিৰিয়েককো চম্ভালিছিল পিছত যেনিবা ৰাখিব নোৱাৰিলে দেউতাক তাৰপিছত নিজৰ দেহাটোও চাই থাকিব লগা হৈছে সেইখিনি খৰচে দি হয় মই মাৰ হৈ বা মোৰ ফালৰ পৰা অসম চৰকাৰ বা BTC চৰকাৰক এইটোকে আহ্বান জনাব বিচাৰোঁ যে তেওঁলোকে তেনেকুৱা এজন আগ্ৰহী খেলুৱৈ এজনক বা ইমান দেশৰ কাৰণে বা ৰাজ্যৰ কাৰণে বা জাতিৰ কাৰণে এটা সুনাম অৰ্জন কৰি আনিব পৰা এজন ব্যক্তিক ভাৰিলে এনেও নহ'লেও বৰ্তমান অসুস্থ সময়ত বা বিপদৰ সময়ত যেন তেওঁলোকে খবৰ লয় বা চাই বা তেওঁৰ কি অসুখত ভুগি আছে সেইটো চিকিৎসাৰ কাৰণে কিবা এটা অনুদান আগবঢ়াব বুলি আশা কৰোঁ মই আগতে অসম চৰকাৰে অলপ চলপ দিছিল তেনেকুৱাকৈ তাৰপিছত ই ৰিক্সা এখন দিছিল BTC প্ৰশাসনৰ পৰা আগৰ চিবৰ পৰাও একো নাপালে BTC প্ৰশাসনৰ পৰাও একো নাপালে বৰ্তমান নতুন BTC প্ৰশাসনৰ পৰাও একো মানে তেনেকুৱা অনুদান পোৱা নাই বা খবৰ এটাও লোৱা পোৱা নাই হয় তেওঁ যদি জীয়াই থাকে তেওঁ যদি ভাল এটা চিকিৎসা পায় তেতিয়াহ'লে
তেওঁ যদি জীয়াই থাকে ভৱিষ্যতৰ কেইদিনমানৰ কাৰণে হ'লেও তেতিয়াহ'লে অকল নিজৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ কাৰণে নহয়, অকল জাতিৰ কাৰণে নহয়, অকল মানে ৰাইজৰ কাৰণে নহয়, দেশৰ কাৰণেও তেনেকুৱা ব্যক্তি এজনে যেন জীয়াই আছে কেইদিনমানৰ কাৰণে, যেন কিবা এটা অনুদান দি যাব পাৰে তেওঁ উঠি অহা জন্ম-প্ৰজন্মক, নৱপ্ৰজন্মবিলাকক। সেইটোৱে একেচাত এতিয়া তেওঁৰ মাত্ৰ চিকিৎসাৰ প্ৰয়োজন। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना एसएससि, बेंक पिअ, बेंक क्लार्क, बेंक एसअ, इउपिएससि, एफएससि, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, एएअ, एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020263133 9101536360 70020263133 9101536360